নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে কুশলে আছে আৰু ভালে কুশলে থকাটো কামনা কৰিছোঁ। আজি মই দেখুৱাম ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ সলনি কৰিব পাৰিব। আচলতে আমি এটা ক্লিকতে যিকোনো ফটো একপি তুলি লওঁ, কিন্তু যেতিয়া আমাৰ ফটো এডিট কৰিবলগীয়া হয় আৰু বেকগ্ৰাউণ্ডখন সলনি কৰিবলগীয়া হয় তেতিয়াই আমাৰ অসুবিধাটো হয়। আৰু যদি আমি ফটোশ্বপ ভালকৈ নিশিকোঁ তেতিয়া আমি যিকোনো ফটোৰ বেকগ্ৰাউণ্ডখন আমি সলনি কৰিব নোৱাৰোঁ আৰু সলনি কৰিলেও আমাৰ বহুত কটাকটি হৈ যায়। সেইবাবে মই বহুত উজুতে বেকগ্ৰাউণ্ডখন সলনি কৰিব পৰা এটা কৌশল লৈ আহিছোঁ। তাৰ বাবে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো বজাই নটিফিকেশ্যন বেলটো অল কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ আগতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবলৈ। এতিয়া আৰম্ভ কৰিছোঁ। ফটোৰ বেকগ্ৰাউণ্ডখন সলনি কৰিবৰ কাৰণে প্ৰথমতে আপুনি এটা সৰুকৈ এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটোৰ নাম কি হয়, ক'ৰ পৰা ডাউনলোড কৰিব লাগিব মই ভিডিঅ'টো শেষত জনাই আছোঁ। প্ৰথমবাৰ যেতিয়া আপুনি এপ্লিকেশ্যনটো অন কৰিব তেতিয়া আপোনাৰ এনেদৰে আহি যাব। আপুনি ইয়াতে পাৰ্মিশ্যনটো দিব লাগিব, সেইকাৰণে প্ৰথমতে এইটো পাৰ্মিশ্যনটো দি ল'ব, তাৰপিছত এলাউ কৰি দিব। তাৰপিছত আপোনাৰ এনেদৰে আহি যাব আৰু ডাইৰেক্ট আপোনাৰ গেলাৰীটো ইয়াতে অন হৈ যাব। আপুনি এই এপ্লিকেশ্যনটো চলাবলৈ কোনো ৰেজিষ্টাৰ কৰিব নালাগে, কোনো চাইন আপ কৰিব নালাগে। অকল এপ্লিকেশ্যনটো এনেকৈ ইনষ্টল কৰি পিনি অ'পেন কৰিলে হৈ গ'ল। তাৰপিছত আপুনি যি কপি ফটো ইয়াতে বেকগ্ৰাউণ্ডটো সলনি কৰিব বিচাৰে সেই ফটো কপি আপুনি বাছি ল'ব। মই পটাপট একপি বাছি লৈছোঁ। আৰু এতিয়া মই ইয়াতে ফটোকপি বাছি ল'লোঁ আৰু আপুনি ইয়াত একো কৰিব নালাগে, এইটো অট'মেটিক আপোনাৰ বেকগ্ৰাউণ্ডখন সলনি হৈ যাব। আপুনি বাছি দিয়াৰ লগে লগে আপোনাৰ ফটোকপি বেকগ্ৰাউণ্ডখন অট'মেটিক সলনি হৈ যাব। মই ইয়াতে সৰু ছোৱালী এজনী ফটোকপি লৈছোঁ আৰু এই ফটোকপি মই ইয়াতে বেকগ্ৰাউণ্ডটো সলনি কৰি দেখুৱাম। তাৰপিছত আপোনাৰ ইয়াতে ভালেমানকেইটা অপশ্যন আহি যাব। আপুনি এইটোত ক্লিক কৰিব, এইটো হ'লে বগা হ'ব, আপুনি এইটোত ক্লিক কৰি দিব আৰু আপোনাৰ বেকগ্ৰাউণ্ডখন সলনি হৈ গ'ল। তাৰপিছত আপুনি ইয়াত কেইবাটাও অপশ্যন পাব। ইয়াৰ তলত আহি আছে ষ্টকছ, স্কেনেৰী, স্নো, এনেকৈ আপোনাৰ ভালেমানকেইটা আহিব অপশ্যন। আপুনি এইকেইটাত ক্লিক কৰি চাব পাৰিব আৰু এনেকৈ সোঁহাতৰ পৰা বাওঁ হাতলৈ আপুনি স্ক্ৰল কৰিলোঁ এনেদৰে। আৰু ইয়াতে ভালেমানকেইটা বেকগ্ৰাউণ্ড দিয়া আছে, আপুনি অট'মেটিক সলনি হৈ যাব। আপুনি ইয়াত জাষ্ট ক্লিক কৰি দিব, এনেকৈ ইয়াতে ক্লিক কৰি দিব। অলপ সময় এনেকৈ লোডিং ল'ব, তাৰপিছত আপোনাৰ বেকগ্ৰাউণ্ডখন সলনি হৈ যাব। এতিয়া দেখিলে নহয় কি ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো সলনি হৈ গ'ল। তাৰপাছত আপুনি এই ফটোকপি এডজাষ্টো কৰিব পাৰিব। ওপৰ তললৈ আঙুলিটো এনেকৈ টেপ কৰি ল'ব, তাৰপিছত ফটোকপি আপুনি য'তে ৰাখিব বিচাৰে তাতে আপুনি ৰাখিব পাৰিব এনেদৰে। কোনফালে থ'লে ভাল লাগিব, এতিয়া মই ইয়াতে ৰাখি দিছোঁ। আৰু এনেদৰে আপুনি ফটোৰ বেকগ্ৰাউণ্ডখন অতি সহজতে এনেকৈ সলনি কৰিব পাৰিব। তাৰপিছত আছে স্নো, মানে বৰফ। আৰু ইয়াত দেখিলে নহয় বেকগ্ৰাউণ্ডখন সলনি হৈ গ'ল এনেকৈ বৰফৰ। তাৰপিছত আপুনি যদি বিচাৰে ফটোকপি এনেকৈ এডজাষ্ট কৰিব পাৰিব, ওপৰৰ পৰা তললৈ কৰি য'তে ৰাখিব বিচাৰে আপোনাৰ ফটো হিচাপত ৰাখি ল'ব। আৰু ইয়াতে বহুতো অপশ্যন আছে, আপুনি এনেকৈ স্ক্ৰল কৰি গৈ যাব, ইয়াতে পাই থাকিব। তাৰপিছত ড্ৰিম আছে, এই ড্ৰিমটোত আপুনি এনেদৰে। আৰু এতিয়া দেখা পালে নহয় এই কপি এতিয়া এনেকৈ বেকগ্ৰাউণ্ডটো সলনি হৈ গ'ল। আৰু যদি বিচাৰে আপুনি এই ফটোকপি এডজাষ্ট কৰিব পাৰিব। তাৰপিছত আছে স্পেচ, কোটছ, এনেকৈ ভালেমানকেইটা অপশ্যন পাব। আপুনি এনেকৈ স্ক্ৰল কৰি যাব, যিটো বিচাৰে সেইটোৱে আপুনি ইয়াতে দিব পাৰিব। আৰু ইয়াৰ ফটোকপি এজন ডেভেলপাৰে যেতিয়া এডিট কৰে ঠিক তেনেকৈ আপোনাৰ এডিট হৈ আহিব। ইয়াতে আপোনাৰ কোনো অপশ্যন থাকি নাযায়, আপোনাক গমেই নাপায় এজন ভাল ডেভেলপাৰে যেন আপোনাৰ এইটো এডিট কৰি দিছে তেনেকুৱা দেখাব। আৰু আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব, অতি সহজতে বেকগ্ৰাউণ্ডটো সলনি কৰিব পাৰিব। ইয়াত কোনো কষ্ট কৰিবলগীয়া নহয়, আপুনি জাষ্ট ক্লিক কৰি দিলে হৈ যায়। আৰু ইয়াতে বহুতো অপশ্যন দিয়া আছে, আপোনালোকে চাব। ফটোকপি বেকগ্ৰাউণ্ডটো সলনি কৰাৰ পাছত আপুনি ওপৰতে যিটো ছেভ আছে এই ছেভটোত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে আপোনাৰ ফটোকপি ছেভ হৈ যাব। আপুনি যদি ইচ্ছা কৰে ক'ৰবালৈ শ্বেয়াৰ কৰিব পাৰিব। ইয়াতে ইনষ্টাগ্ৰাম, হোৱাটছআপ আপোনাৰ সকলোবিলাক আছে, আপুনি শ্বেয়াৰ কৰিব পাৰিব আৰু আপোনাৰ গেলাৰীত ফটোকপি ছেভ হৈ যাব। আৰু এই এপ্লিকেশ্যনটো পাবৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰটো খুলিব। প্লে ষ্ট'ৰটো খোলাৰ পাছত ফটো এডিটৰ প্ৰ' বেকগ্ৰাউণ্ড ইফেক্ট পিক এডিটৰ এইটো আপুনি লিখি পিনি চাৰ্চ কৰি দিব। আৰু ইয়াৰ আইকনটো হৈছে এইটো, যিহেতু মোৰ ভাগত ইনষ্টল কৰা আছে সেইকাৰণে অ'পেন বুলি আহিছে। আৰু মই যেনেকৈ দেখালোঁ তেনেকৈ কৰি যাব। আৰু ফটো বেকগ্ৰাউণ্ড কেনেকৈ সলনি কৰে ইয়াৰ ওপৰত মই আগতো এটা ভিডিঅ' বনাইছিলোঁ, সেইটো যিহেতু ৱেবছাইটৰ ওপৰত আছিল আৰু এইটো এপ্লিকেশ্যনৰ ওপৰত। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে ভিডিঅ'টো চাব পাৰিব। আৰু আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড দি পিনি মই যেনেকৈ দেখালোঁ তেনেকৈ কৰি যাব পাৰিব। আৰু এই ভিডিঅ'টোত ইমানেই আছিল। যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব আৰু আমাৰ চেনেলটোত যদি আপুনি নতুনকৈ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা ঘণ্টাটো বজাই নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ আগতে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ। আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিলৈ আহোঁ। ধন্যবাদ।